নমস্কাৰ, মই পূজা চুতীয়াই মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি দুলীয়াজান যাম আৰু 5টা বজাত যাম। সেইটো কাৰণে জল্দি কামবিলাক কৰি লৈছোঁ। দিনত গ'লোঁ আপোনাৰ চকু দেখাবলৈ গ'লোঁ। চকু বহুত বেছি প্ৰব্লেম দিছে আৰু আগতেও মোৰ চশমা আছিলে, কিন্তু মই চশমা পিন্ধা নাছিলোঁ, ভাঙি গ'ল। সেইটো কাৰণে আৰু বেছি চকু বেয়া হ'বলৈ ধৰিলে আৰু আজি ফাইনেলি দেখুৱাই আহিলোঁ। 4 দিনৰ পিছত লাহেকৈ চশমা পিন্ধিম আৰু আপোনালোকে মোক চশমা পিন্ধা দেখি পাব। আৰু এজোপা গছ দেখিছে, এজোপা গছৰ কাৰণে মই আজি ভিডিঅ'টো কৰিছোঁ। আচলতে এই গছজোপাৰ নাম হৈছে মিৰিকা টেঙাৰ গছ। ইমান বেছি মিৰিকা টেঙা লাগে, মানে আপোনালোকে দেখি পাব মোৰ ভিডিঅ'ত পিছলৈ যে একদম ৰঙচুৱা হৈ থাকে গছজোপা। বৰ ধুনীয়া লাগে দেখিবলৈ আৰু ছিঙিবলৈ মন নাযায়। খাবলৈ বহুত টেঙা হয়, কিন্তু কৈ থাকোঁতে লোভৰ পানী পৰি গৈছে। কিন্তু কথাটো হ'ল আমাৰ মিৰিকা টেঙাখিনি ইমান বেছি টেঙা নহয়, কিন্তু মিৰিকা টেঙা বুলি ক'লে বহুত বেছি টেঙা হয়, কিন্তু আমাৰ জোপা মিঠা হয়। আৰু সেইটো কাৰণে মই আজি ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বুলি কৰিলোঁ ভিডিঅ'টো। কিমান বেছি লাগিছে মই আপোনালোকক দেখুৱাওঁ, আৰু মই নিজে ছাৰপ্ৰাইজ হৈ গৈছোঁ। মই ভবাই নাছিলোঁ যে ইমান জল্দি ডাঙৰ হ'ল। ভাবিছিলোঁ কি এপ্ৰিল মানত চাগে খাবলৈ পাম, সেইটো কাৰণে মই ইমান লগাও নাই বুলি ভাবিছিলোঁ। কিন্তু আজি মই এইফালে আহোঁতে দেখিলোঁ যে ইমান বেছি মিৰিকা টেঙা লাগি আছে, আৰু আপোনালোকক মই দেখুৱাওঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এইজোপা হৈছে মিৰিকা টেঙাৰ গছ, দেখিছে? আৰু ইয়াৰ মই ফলখিনি দেখুৱাম কিমান লাগিছে। এয়া চাওক, কিমান বেছি লাগিছে। মোৰে মুখ লাগিব, থু পেলাই দিছোঁ। ইমানকৈ লাগিছে, আঙুৰ নিচিনাকৈ লাগিছে। একদম বৰ ধুনীয়া লাগিছে দেখিবলৈ, আৰু পকিলে মানে আপোনালোকক মই দেখুৱাম, বহুত বেছি ধুনীয়া লাগে দেখিবলৈ। এয়া চাওক, আৰু যেতিয়া পকে গোটেইখিনি লগতে পকে আৰু বহুত বেছি সৰি যায়, সেইটো কাৰণে বৰ দুখ লাগে। গোটেই গছজোপা মই দেখুৱাম বাৰু। এয়া চাওক, মিৰিকা টেঙা কিমান ধুনীয়াকৈ লাগিছে। আৰু এইফালে গৈ চাওঁ লাগিছেনে নাই। ইফালৰ পৰা ৱাও, এয়া পকিলে দেখিছে কিমান বেছি পকিছে। এয়া খাবলৈ হ'বই, আৰু মই চাগে খাবই নাপাম। দুখ লাগিছে মোৰ দেখি পিনি, কাৰণ মই তাত থাকিলে মানে চৰাই খাই পেলাব। আৰু পোক এটা হয় ইয়াত, বহুত বেছি পোক হয়। মিৰিকা টেঙাটো মাজতে পোকে খাই দিয়ে। সেয়া পকিছে, এইকেইটা পূৰা পকিছে। এইকেইটা ইমান সুন্দৰ লাগিছে দেখি। লোভ লাগিছেনে বাৰু? কাৰ ঘৰত মিৰিকা টেঙা আছে আপোনালোকে মোক জনাবচোন কমেণ্টত। আৰু আপোনালোকৰ ঘৰত থকা মিৰিকা টেঙা গছজোপা মিৰিকা টেঙাটো খাবলৈ টেঙা নে মিঠা সেইটোও মোক জনাব, আৰু খাই কেনেকুৱা পায় সেইটোও জনাই দিব। আৰু ইয়াৰ আচাৰো থ'ব পৰা যায়। এয়া দেখিছে, মই আচাৰ আগতে কৰিছিলোঁ। আচাৰ মিৰিকা টেঙাৰ জেলি বনাব পাৰি, মিৰিকা টেঙাৰ জ্বলা আচাৰ বনাব পাৰি। মোৰ এতিয়াও আছে মিৰিকা টেঙা। আজি মই তাকে লৈ যাম বুলি ভাবিছোঁ অফিচলৈ। এয়া চাওক, এতিয়াই সৰিব ধৰিলেই। এয়া এইটো এটা সৰি আছে, আৰু এইবোৰ কেঁচা বহুত সৰিলে এইবিলাক, আৰু বতাহ মাৰিবলৈ আছে। বহুত সৰি যায়, বেছিভাগ মানে সৰিয়ে শেষ হয়। ঢেৰ সৰি আছে, সৰু হৈ আছে। আজি আপোনালোকক মিৰিকা টেঙা দেখালোঁ, কেঁচাতে দেখাই দিলোঁ। আৰু পকিলে মানে মই যদিহে ঘৰলৈ আহিবলৈ পাওঁ তেনেহ'লে মই নিশ্চয় দেখুৱাম। আৰু ইয়াৰ আচাৰো মই যদি বনাওঁ তেনেহ'লে মই নিশ্চয় সেয়াও দেখুৱাম, ভিডিঅ'টো কৰিম মই। আৰু এতিয়া পটাপট মই ড্ৰেছ কৰি লওঁগৈ, যাবলৈ হৈ গৈছে মোৰ টাইম। মই আপোনালোকক আকৌ লগ পাম। এতিয়া মই ড্ৰেছ কৰি লওঁ। বস্তু লৈ লৈছোঁ। সেয়া হৈছে মিৰিকা টেঙাৰ আচাৰ। মই যে আপোনালোকক দেখুৱাইছিলোঁ আগত যে মিৰিকা টেঙা আচাৰ বনাব পাৰি। এয়া হৈছে মিৰিকা টেঙা জ্বলা আচাৰ। আৰু এইফালে বগৰী লৈছোঁ। তাৰপাছত এয়া টেঙা আচাৰ, কাজি নেমু টেঙাৰ আচাৰ। তাৰপাছত এইফালে আজি ৰাতিপুৱা কেক বনাইছিলোঁ, কেকো লৈছোঁ। আৰু ঘৰলৈ থৈ গৈছোঁ মাহঁতে খাবৰ কাৰণে। মায়ে বহুত বেছি ভাল পায়, তো এইকেইটা বস্তুৱে বেছি নিনিওঁ। এইকেইটা বস্তুৱে মই লৈ গৈছোঁ। আৰু আগতো মই আচাৰ নিছিলোঁ, ৰুমত আচাৰ আছে। তাৰপাছত আৰু মই ৰেডি হৈছোঁ, আৰু মই ৰেডি হৈ গ'লোঁ যাবলৈ বুলি। আৰু মোৰ বাহনখন দেখুৱাই দিছোঁ। এইখন হৈছে মোৰ বাহন। এইফালে চব বস্তু লৈ লৈছোঁ। তাৰপাছত স্কুটিত যাম, আৰু এগৰাকী লগৰী ওলাইছে, তাইও যাব। তাইও ছেইম কাম বন্ধন বেংকতে কৰে। গতিকে আজিলৈ ওলাইছোঁ। আকৌ যদি সময় পাওঁ, বন্ধন বাইদেউ কৈছে, আকৌ যদি সময় পাওঁ তেনেহ'লে মই নিশ্চয় ভিডিঅ' কৰিম। আৰু নাজানিছোঁ আৰু কেনেকৈ সময় পাওঁ, ঘৰলৈ আহিলেই যি সময় পাম।
ভিডিঅ'বিলাক কমকৈ আপলোড দিলেও আপোনালোকে কিন্তু মৰম কৰিবলৈ নাপাহৰিব, এনেকৈ মৰম দি থাকিব আৰু পুনৰ নতুন ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই বাই।